নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, মই আজি আছোঁ চেৰাপুঞ্জীত আহি কেনেকুৱা লাগিলে, চেৰাপুঞ্জীত কি উপভোগ কৰিলোঁ, চেৰাপুঞ্জীৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰি কেনেকুৱা পালোঁ, সকলোবোৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব আৰু যদিহে ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেন্তে ব'লক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া সময় 1 বাজি গৈছে আৰু মোৰ লগৰখিনি ধুনীয়াকৈ ৰখি আছে বাহিৰতে। ব'লক এতিয়া পলম নকৰি আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। কেনে উপমন্তা? ভাল, আমাৰ যাত্ৰা শুভ। এতিয়া ৰাতি গ'লোতো 1:17 আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি শ্বিলং চেৰাপুঞ্জী যাত্ৰা। বাংলাদেশ বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰ আমি এয়া আহি চেৰাপুঞ্জী পামেই আৰু বহুত বেছি নাই, 30 কিলোমিটাৰ্ছমান আছে। তো মানে কি হৈছিলে, টোপনি আহি গৈছিলে মোৰ গাড়ীতে, চ' শুলোঁ। আপোনালোকক এতিয়া অকণমান ইয়াৰে ভিউটো দেখুৱাবলৈ ট্ৰাই কৰিম। Oh, Banda. Good morning. Morning. Kene? Morning guys, morning. চাহ একাপ খাব পালে বহুত মন গৈছে, কিন্তু দোকানে নাই এতিয়া। ঐ ৰাকেশ, কেনে? ৰাকেশে তামাম শুই আছে। বঢ়িয়াকৈ চাহ খাই আছোঁ, দাঁত ব্ৰাছ কৰিলোঁ, তাৰপিছত এতিয়া চাহ খাই আকৌ যাম। আৰু বঢ়িয়াকৈ আমি চাহ তাহ খাই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আমি আকৌ যাম চেৰাপুঞ্জীলৈকে। তাৰ আগতে এই আমাৰ পৱন দাই চাহ নাখালে। পৱন দাই কিয় চাহ নাখালা? কাৰণটো চাহ খালে মোৰ পাত ভ্ৰমণত মানে ৰাতিপুৱা উঠিয়ে আমাৰ মন্দিৰলৈ যোৱা অভ্যাস পৱন দাৰ। চাহটো খালে মানে অৱস্থাটো বেয়া হ'ব বুলি নাখালে। আৰু ভাল লাগিছে। থেংক ইউ। আমি চেৰাপুঞ্জী পালোঁ। আমি ঘৰৰ পৰা ওলাইছিলোঁ 1:30 নাইট আৰু এতিয়া সময় হৈছে 7:30 AM। তো বন্ধুসকল, আমি ফাৰ্ষ্ট টাইমে আহিছোঁ চেৰাপুঞ্জীৰ 7 চিষ্টাৰ্ছ যি ৱাটাৰফল আছে সেই ৱাটাৰফললৈকে। ইয়াৰ পিছত কলৈকে যাম গোটেইবিলাক আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম, কিন্তু ব'লক তাৰ আগতে আমি 7 চিষ্টাৰ্ছ ৱাটাৰফলৰ নাজাৰা উপভোগ কৰোঁ। চাওক বন্ধুসকল, এয়াই হৈছে 7 চিষ্টাৰ্ছ ৱাটাৰফল। বহুত ধুনীয়া, মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। চাওক বন্ধুসকল, কি ধুনীয়া পৰিৱেশ। এয়াই হৈছে 7 চিষ্টাৰ্ছ ৱাটাৰফল। মোৰ মোবাইলৰ কেমেৰাত হয়তো ভালকৈ আপোনালোকে দেখিবলৈ পোৱা নাই, কিন্তু বহুত ধুনীয়া নাজাৰা হয়। গোটেই পৰিৱেশটো বহুত বেছি ধুনীয়া, আপোনালোকে আহিলে ইয়ালৈকে গম পাব। এয়া চাওক, কিন্তু আপোনালোকক মই এটা কথা জনাই দিওঁ, আমি যে ভাবোঁ শ্বিলং চেৰাপুঞ্জী বহুত বেছি ঠাণ্ডা, কিন্তু একদম সেইটো আপোনালোকে নাভাবিব। আমাৰ গুৱাহাটীতকৈ অকণমান ইয়াতে ঠাণ্ডা, অকণমান ঠাণ্ডাটো আছে, কিন্তু প্ৰায় অসমৰ পৰিৱেশৰ নিচিনাই হৈ গৈছে আৰু গুৱাহাটীৰ নিচিনা প্ৰায় হৈ গৈছে। গতিকে আপোনালোকে ইয়াতে ঠাণ্ডা উপভোগ কৰিম বুলি আপোনালোকে নাহিব, কিন্তু ইয়াৰে নাজাৰা সঁচাকৈ বহুত বেছি ধুনীয়া হয়। চাওক, আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক চাওক কি ধুনীয়া।
যিটো জেগাৰ পৰা 7 চিষ্টাৰ্ছ ৱাটাৰফল উপভোগ কৰিব পাৰি তাৰে ফ্ৰণ্টতে এখন সৰু নদী বৈ গৈছে দেখিছে খুব ধুনীয়া ইয়াৰ দৃশ্যটো বহুত ধুনীয়া হয় এফালে ধুনীয়াকৈ সেউজীয়া গছ গছনি এনেকৈ ধুনীয়াকৈ পানীবিলাক বৈ গৈছে ধুনীয়া পানীৰ শব্দ সঁচাকৈ আপোনাক আপ্লুত কৰি তুলিব চেৰাপুঞ্জীৰ এই মনোমোহা পৰিৱেশবোৰে ব'লক আমি অকণমান ইয়াতে পানী চানীৰ সৈতে খেলি বেলেগ এটা ঠাইলৈ গুচি যাম বন্ধুসকল আৰু আমাৰ এয়া হৈছে ৰাকেশ কেনেকুৱা ধুনীয়া গতিকে আপোনালোকো আহিব পাৰে এনেকুৱা যদি মানে কি যদি অলপ মাজে মাজে এনেকুৱা মানে কি ঠাইত আহিব লাগে তেতিয়াহ'লে মানুহৰ মনটো ভাল হয় ৰিফ্ৰেছমেণ্ট পোৱা যায় গতিকে আহক আপোনালোকে অকণমান যান্ত্ৰিকতাৰ পৰা দূৰৰ পৃথিৱীখনলৈ ইয়ালৈকে আহি আপোনালোকেও এনেকৈ উপভোগ কৰক এটা দুটা দিন তো কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ আপোনালোকে যদি আহে চেৰাপুঞ্জীলৈকে বৰ্তমান সময়ত তেতিয়াহ'লে আপোনালোকে কি কৰিব হোটেল আগতীয়াকৈ ব্যৱস্থা কৰি ল'ব কাৰণ ইয়াতে হোটেল একেবাৰে পাবলৈ নাই আৰু দামবিলাকো বহুত বঢ়াই দিয়ে একচুৱেলি ইহঁতে তো আপোনালোকে যদি আহে চেৰাপুঞ্জীলৈকে তেতিয়াহ'লে যদি থকাকৈ আহে তেতিয়াহ'লে হোটেলৰ ব্যৱস্থাটো আগতীয়াকৈ আপোনালোকে নেটৰ পৰা জানি ল'ব বা কণ্টেক্ট নম্বৰ উলিয়াই তাত আগতীয়াকৈ আপোনালোকে ফোন কৰি হোটেল বুক কৰিহে ইয়ালৈকে আহিব বন্ধুসকল আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি পেলাইছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত চেৰাপুঞ্জীৰ বিভিন্ন ঠাইৰ মনোমোহা সৌন্দৰ্যবোৰৰ সৈতে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ যদি এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব